আনিলো ডাউদি মানে কাটিম আৰু যেটো কল আনিলো 100 সাবস্ক্রাইব হোৱাৰ কাৰণে মানে পুটি পুৰা ভৰ্তি মনটো মানে বহুত ভাল লাগিল তাৰ কাৰণে কলো আজি কাটিম হেল্লো গাইস মই জেজাস আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল খাৰেম ভাই তো ৰাতিপুৱা উঠিলো এতিয়া বাজিল 6টা তো ব্ৰাছাছ কৰি কিনে আহিলো মানে পুকুৰীটো চাব কাৰণে আহিছিলো কিন্তু পুকুৰীত মানে বহুত জংগল হৈ গল তাৰ কাৰণে জংগলটো সাফা কৰিব লাগে আৰু আজি মই কি কৰো কি নকৰো তো দেখুৱাই থাকিম আৰু আজি বেলেগ স্পেশাল হ'ব তো আপোনালোকে চাই হেকলকে চাই থাকিলে আজি গম তো ব্লগ চেনেল ভিডিওটো আৰম্ভ কৰো তো ৰকো ভিডিও আৰম্ভ কৰাৰ আগতে যি সকলে মোৰ চেনেল নতুন কৈ আছে সাবস্ক্ৰাইব কৰি দিব আৰু বেলেংগো টিং টাং মাৰি দিব তো ব্লগ চেনেল ভিডিওটো আৰম্ভ কৰো আৰু ইভাল দিয়ে পুকুৰীটো মানে বহুত জংগল হৈ গল তো সাফা কৰিব লাগে তো জংগল মাৰা হুটটো দিব লাগে আৰু ৰাতিপুৱা বৰষুণ চিপচিপাকে পৰি আছে বৰষুণ আজি বহুত পৰিব চাগে বতৰটো কালা হৈ আছে তো আজি বৰষুণ আহিব পাৰে মুৰ্গীকিটি দানা দিয়াৰ পাছত ডিউটিটো যাব লাগে ডিউটিটো যাম আৰু মুৰ্গীকিটি আকৌ দানা দি লম তাৰ পাছত যাম আৰু স্পেশালটো অলপ পিছত গম পাব এই উঠা শুই আছে অলপটো যদি এনেকা কৰি দিলে ঘুমাই দিব একদম চাওক না কেনেকা ইস পেটটো যদি এনেকা কৰি দিলে কি আৰামছে শুই দিয়ে এটো 3 মাহ 4 মাহ হৈ গল আমাৰ ঘৰত আহা 4 মাহতে ইমান ডাঙৰ হৈছে পা চাক না এ বুলুদু তুকুলুকুদু দে চুমা ৰাতিপুৱা আপোনালোকে 7টা বজাতে গাহৰিক আধাৰ দিব লাগে 7টা বজাত আধাৰ দি কিনি আৰু আপোনালোকে 12টা বজাত আধাৰ দিব লাগে 12টা দিয়াৰ পিছত যেতিয়া ৰাতি দিও আধাৰ টাইম আহি যাব আপোনালোকে কি কৰিব ৰাতি মোটামুটি আপোনালোকে 6টা মানতে আধাৰ দিব লাগে আপোনালোকে যদি 7টা মানত যদি আধাৰ দিয়ে আধাৰ দিয়াৰ পাছত আপোনালোকে গাহৰিক এনে বান্ধি থব নালাগে আৰু আধাৰ বুলি নহয় গাহৰিক বেলেগ বস্তু দিব লাগে মানে জংগল খুৱাব লাগে বা কলৰ কিবা কিবি খুৱাব লাগে মানে বেলেগ মানে জংগল কিবা কিবি খাই আৰু গাহৰি গৰু নিচিনা মানে খায় কিন্তু আপোনালোকে ভাবিব যে খালি ময়লা চাউল ভাত এনে দিলে হ'ব নেকি এইটো নহয় গাহৰিক মানে আধাৰ দিব লাগে আৰু কিবা কিবি খায় মানে গাহৰি তাৰ কাৰণে গাহৰিক জংগলো খুৱাব লাগে আধাৰো দিব লাগে এই হেনেকা পুহিব লাগে যদি আপোনালোকে যদি জাষ্ট খালি আধাৰ দি থাকে মই ইমান আধাৰ দি থাকো কিন্তু গাহৰিটো ডাঙৰ নহয় কিয় মানুহকিটি বহুত এনেকা ভাবে কিন্তু খালি আধাৰ দিলে নহব সিস্টেম থাকে তাত সিস্টেম হিচাপে যদি আপুনি গাহৰি পুহে তেনেহলে আপুনি আৰামছে 6-7 মাহত আপুনি গাহৰি বিক্ৰী কৰি পাৰিব ৰাতিপুৱা 6টা হোৱাৰ লগে লগে মই মুৰ্গীখিনিক মই আধাৰ দিওঁ আৰু মুৰ্গীখিনিক কি কৰো আধাৰ দিওঁ আধাৰটো মানে চেঞ্জ কৰি দিব লাগে ৰাতিপুৱা যদি আপুনি চাউল দিয়ে তেনেহলে আপুনি 12টা বজা মানত আপুনি দানা দিব লাগে আৰু যদি আপুনি 12টা বজাত যদি আপুনি দানা দিয়ে তেনেহলে আপুনি আবেলি মানত আপুনি ভাত দিব লাগে এনেকা মানে চেঞ্জ কৰি মানে দিব লাগে আৰু টাইমটো মানে 3বাৰ টাইম দিব লাগে 3টা টাইম দিব লাগে ৰাতিপুৱা 6টাত দিলে আপুনি 12টা মানত দিব লাগে 12টা মানত দিয়াৰ পিছত ৰাতি হোৱাৰ আগতে আপোনালোকে 5টা মানতে আপোনাৰ আবেলি দিব লাগে এনেকা সিস্টেম দিব লাগে আৰু যদি লোকেল মুৰ্গী বেমাৰ নহয় কাৰণ কিয় বেমাৰটো নহয় কিয় সেই যদি ঔষধটো যদি আপোনালোকে লাগে তেনেহলে আপোনালোকে মোৰ ভিডিঅ কমেন্ট কৰি জনাব লোকেল ঔষধ বনাই কিনে মই দি থাকো লোকেল মুৰ্গী বেমাৰ নোহোৱাৰ কাৰণে বহুত মানুহে ফাৰ্ম কৰি কিনে লছ হয় কাৰণটো কিয় মানে বেমাৰ হৈ থাকে কিয় মুৰ্গীটো যিবিলাকে ফাৰ্মাৰ আছে বহুত ডাঙৰ ফাৰ্মাৰ আছে যদি জানিব বিচাৰে ঔষধৰ বিষয়ে তেনেহলে কমেন্ট কৰি জনাব মই আপোনালোকক ডিটেইলছটো জনাই দিম তো ফাইনালি মোৰ মুৰ্গী আৰু গাহৰিৰ কাৰণে আধাৰ দিয়া হৈ গল আৰু আপোনালোকে ইমান মৰম দিছে মোক এক মাহতে আপোনালোকে 100 সাবস্ক্ৰাইব কৰি দিল তো থ্যাংক ইউ আপোনালোকক বহুত ধন্যবাদ আৰু আপোনালোকে মৰম দি থাকিব যেন মোৰ চেনেলটো মানে 1k 10k 20k 50k 1 লাখ সাবস্ক্ৰাইব হৈ যাবৰ কাৰণে আপোনালোকে মৰম দি থাকিব স্পেশাল বস্তু আজি পুটি মানে একদম পুৰা জুই লাগা নিচিনা হৈ আছে মানে পুটিটো মানে আজি 100 সাবস্ক্ৰাইব হোৱাৰ কাৰণে ধামিকাদাৰ কেক কাটিম কেকটো নহয় আৰু কিবা বস্তু কাটিমই আৰু 100 সাবস্ক্ৰাইব হোৱাৰ কাৰণে ইউনিক বস্তু আজি কাটিম মানে তো বলক তেনেহলে চাও কি স্পেশাল বস্তু কেক কাটো কেক হয় না নহয় চাই লো আপোনালোকে তো বলক তেনেহলে সকলোৱে মিলি কিনি তেনেহলে কেক কাটো আৰু এতিয়া দাও আনিলো দাউদি মানে কাটিম আৰু যেটো কল আনিলো 100 সাবস্ক্ৰাইব হোৱাৰ কাৰণে মানে পুটি পুৰা ভৰ্তি মনটো মানে বহুত ভাল লাগিল তাৰ কাৰণে কলো আজি কাটিম কলটি মানে পাৰ্টি কৰিম মানুহকিটি মানে বহুত কেক কিবা কাটে মানে আৰু কেক টিকাৰি কিমান কাটিব কেক টি আৰু কিমান সেলিব্ৰেট কৰিব সাবস্ক্ৰাইবৰ কাৰণে তো মই ভাবিছো আজি ইউনিক ধৰণৰ মানে সাবস্ক্ৰাইবটো মানে কিবা কৰো আৰু মানে সেলিব্ৰেট কৰো মানে 100 সাবস্ক্ৰাইব কমপ্লিট হোৱাৰ কাৰণে মই আজি এই কলটো কাটি কিনি সেলিব্ৰেট কৰো যেতিয়া 1k সাবস্ক্ৰাইব কমপ্লিট হ'ব তেতিয়া ইউনিক ধৰণৰ আৰু কেক কাটিম তো বলক তেনেহলে এই কলটো কাটি কিনি অলপ মনটো পূৰ্তি কৰো হ্যাপি বাৰ্থডে হে এনেকা নহয় ৰে সাবস্ক্ৰাইবাৰ 100 বাৰ্থডে সাবস্ক্ৰাইবাৰ 100 বাৰ্থডে টু ইউ খাদেম ভাই
চলো খোলো কাটিং খাড়াম ভাই পৰি গ'ল এইটো মজা একদম তো থেংক ইউ আপোনালোকে ইমান মৰম দি কিনে মোক 100 ছাবস্ক্ৰাইব কৰি দিল আৰু এনেকৈ মৰম দি থাকিব যেন 1K সোনকালে ছাবস্ক্ৰাইব হৈ যায় তো এতিয়া মানে আমি কলত কাটা হৈ গ'ল আৰু এতিয়া ভাত চাত খাই কিনি ডিউটিত যাওঁ তো ডিউটিত লগ পাই আছোঁ আপোনালোকক তো একেলগে চাই থাকিব ডিউটি মই কি কৰোঁ কি নকৰোঁ দেখুৱাই থাকিম বলক তেনেহ'লে ডিউটিত যাওঁ A few moments later. তো ফাইনেলি মই ডিউটিত আহি পালোঁ আৰু যে মিটাৰ লৈ আহিলোঁ ইফালেদি মানে ৰাস্তাটো অলপ বেয়া আছে দাদাৰ ঘৰত যাম মিটাৰ লগাবা প্লেচ কৰি দিব লাগে দাদাৰ মিটাৰটো মানে বেয়া হৈছে তাৰ কাৰণে আহিলোঁ আৰু এইটো কি জেগা কয় দাদা এইটো কয় শিঙিমাৰি বৰকপা জেগাত আহিলোঁ আজি মই মানে এই দাদাৰ ঘৰত মানে ফাৰ্ষ্ট টাইম আহিলোঁ আৰু ইফালে ঘোঁৰা কাৰোবাৰ ঘোঁৰা একদম অঁ এইটো ঘোঁৰা চাওক না মানে বহুত দিনৰ পাছত আৰু আজি ঘোঁৰা দেখা পালোঁ আৰু এই ৰাস্তাইদি যাব লাগে এই দাদাৰ ঘৰত যাম অঁ এই ব্ৰিজ দি যাব লাগে এই ব্ৰিজ দি দিয়া চ দাদা চ তো ফাইনেল লোকেশ্যনত আহি পালোঁ আৰু ইপিনে চাওক মানে টাৰ্মিনাল বেয়া হৈছে যিটো স্ক্ৰুপ আছে যে এই স্ক্ৰুপটো বেয়া হৈছে আৰু এতিয়া এই পুৰণা মিটাৰটো এই নতুন মিটাৰটো চেঞ্জ কৰি দিব লাগে একদম টাৰ্মিনাল বেয়া হৈ গৈছে স্ক্ৰুটো মানে একদম জ্বলি গৈছে মানে তাৰ কাৰণে চেঞ্জ কৰি দিব লাগে এই দাদাৰ ঘৰত তো ফটাফট চেঞ্জ কৰি কিনে বেলেগ লোকেশ্যনত লগ পাই আছোঁ A few moments later. আৰু যদি সদায় যদি গুৱাহাটীৰ পৰা যদি মোক যদি এনেকৈ যদি বাগানৰ লিষ্টটো যদি দি থাকে তেতিয়াহ'লে ভাল লাগিব কাৰণ কিয় মানে বাগানত মানে আহিলে মানে যাবই মন নাযায় মানে ঘৰতে যাব মন নাযায় বাগানত মানে বহুত ভাল লাগে আহি মানে চাহ বাগান দেখা পাই মানে বহুত ভাল লাগে তাৰ কাৰণে গুৱাহাটীৰ পৰা যদি লিষ্টটো যদি দি থাকে বাগানৰ ফালে তেতিয়াহ'লে আহি থাকিম আৰু ডিউটি কৰি থাকিম বাগানৰ ফালে মানে একদম মজাকৈ তো বলক এতিয়া লোকেশ্যন হিচাপে যাওঁ তো একলাই ভিডিঅ' কৰি আছিলোঁ আৰু আহি গ'ল আমাৰ বছ আহি মানে লাগ পালোঁ মানে দাউলাবাৰী কোনফালে বছৰ এটাই সুধিলোঁ তাৰপিছত যাম কোনফালে বছ দাউলাবাৰী এইটো কি দাউলাবাৰীয়ে পাৰ্ট 1 এইফালে সিধা যাবি ন তাতে এটা সিধা যাই কিনে এটা ব্লক ৰাস্তা উঠিছে যে তারপর রাইট সাইডত যাবি রাইট সাইডত আমরা মাঝিদি যাই কিনে সিধা বড় রাস্তাটো সময় গলে তাতে একদম না তো মানে ভাল লাগিল মানে বাগানৰ লাইনমেনটো হিয়ে মানে হি অকলে মানে বাগান যিমান ফিটাৰ আছে হি মানে চাই তো ভালে লাগিল আৰু সুদৰক মানে লগ পাই কিনি তো আৰু সুধি ললো জায়গাটো মানে গম পোৱা নাছিল মানে জায়গাটো সুধি ললো আৰু তো ফাইনালি বেলেগ লোকেশ্যনত আহি পালো আৰু ইফালে মিটাৰ তো ঘৰত মানুহ নাই তো ঘৰৰ মানুহ আহিলে লগাই দিম তো ঘৰৰ মানুহটো আহিব দি দিছোঁ ফোন কৰি দিছোঁ মই ঘৰৰ মানুহ আহিলে লগাই দি কিনি আৰু ইয়াৰ পৰা বেলেগ লোকেশ্যনত যাই আছোঁ আৰু এতিয়া মানে আমাৰ ঘূৰি মানে আহি গ'ল তো ঘূৰিয়ে কৈছে মানে লগাই দিয়ক তাৰ কাৰণে এতিয়া লগাই দিম আৰু ইফালে ঘূৰি চাহ বাগানৰ কিছু কাম কৰিব না কিমানকৈ হাজিৰা কৰে ঘূৰি 250 টাকা না আৰু মানে ঘূৰাই কিবা কৰে না পিলপিলি চলায় না তো ঘূৰিয়ে মানে বাগানত কাম কৰে আৰু ঘূৰাই মানে পিলপিলি চলায় তেনেহ'লে সিহঁতৰ পইচা বহুত পইচা সিহঁতৰ মানে এইটো ৰিজাৰ্ভ নেকি আপোনাৰ এইটো মাটিটো ৰিজাৰ্ভ পৰে নেকি নপৰে না ৰিজাৰ্ভ নপৰে না মানে মাটিটো ৰিজাৰ্ভ নপৰে মেডি পাত্তাই হয় কিন্তু মানে ঘূৰিহঁতে মানে পইচাটো আকৌ জমা কৰি আছে তাৰপিছত মানে খৰ বনাব মানে এতিয়ালৈকে খৰ বনাই নাই মানে তো ফটাফট এই মিটাৰটো এই নতুন মিটাৰটো লগাই দি দিম আৰু একদম তো টাইম এতিয়া বাজিল 4:11 ইয়াত দোকানত সোমালোঁ ৰাতিপুৱা 8টাতে ওলাইছিলোঁ ভাত খাই কিনি আৰু এতিয়ালৈকে একো খোৱা নাই তো ঘূৰিক মই অৰ্ডাৰ দিছোঁ 5টা বনাবৰ কাৰণে তো সোনকালে 5টা খাই কিনি যাবলগীয়া আৰু পিছত অফিচত বহুত কাম আছে তো 5টা আহি আছে ৰেডি হৈ আছে মোৰ কাৰণে 5টা খাই কিনি যাম আৰু তো ফাইনেলি মোৰ 5টা আহি গ'ল যিহেতু তো ফট কৰি খাই কিনি যাবলগীয়া অফিচত ঘৰত খাই লওঁ ঘূৰিয়ে বনাই দিছে ভালকৈ ধুনীয়াকৈ তো খাই চাওঁ মজা মজা তো ঘৰত খাই কিনি যাই আছোঁ অফিচত আহিছিলোঁ চাগে মানে যাবই নিদিওঁ পইচা যাওঁ চাৰে মানে যাবাই নিদিওঁ আমি ভিডিঅ' লোৱাৰ লগে লগে চাৰে কৈছে থাক অলপমান থাক আৰম্ভ কৰি দিলোঁ চাৰে আৰু এই চাৰে লগত অলপমান কাম শেষ কৰি আৰু যাই আছোঁ ঘৰত তো ফাইনেলি আমাৰ অফিচৰ কামনি হৈ গ'ল আৰু দাদা ইফালে তাকো পুৰা চুক দি অফিচটো বাই বাই কৰি যাওঁ তো অহাকালি লগ পাই আছোঁ অফিচত তো আজি যাওঁ ঘৰত নাকি তো ফাইনেলি ডিউটিৰ পৰা আহিলোঁ ঘৰত এতিয়া বাজিল 6:10 তো ঘৰত আহি পালোঁৱেই আৰু তেতিয়া ঘৰত গৈ কিনি গা ভা ধুই কিনি অলপ ৰেষ্ট কৰোঁ আপোনালোকে মোক বহুত মৰম দিছে আপোনালোকৰ মৰমৰ কাৰণে এক মাহতে 100 ছাবস্ক্ৰাইব কমপ্লিট হৈ গ'ল আপোনালোকৰ মৰমৰ কাৰণে আগুৱাই যাব পাৰোঁ যেন তো আপোনালোকে মৰম আৰু আশীৰ্বাদ দি থাকিব আজিৰ ভিডিঅ' চাই কেনেকুৱা লাগে যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগ টিং টাং মাৰিব তো আহি আছে নেক্সট ভিডিঅ'ত ধেমাকেদাৰ ব্লগ তো আজি কাৰণে বাই বাই